নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আৰু ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে নিশ্চয় গম পাইছেই সদ্য ঘোষিত যি APSC পৰীক্ষাৰ ফলাফল তাত আমাৰ দৰঙৰ পৰা 11গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিলে আৰু তাৰ এগৰাকী অন্যতম কৃষ্ণ কিশোৰ চহৰীয়া তেখেত আজি আমাৰ মাজত আছে। প্ৰথমতে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু যি পৰীক্ষাৰ ফলাফল তাৰ বাবে ভৱিষ্যত জীৱনৰ যি কৰ্মজীৱন আৰম্ভ হ'ব তাৰ বাবে আগতীয়াকৈ শুভকামনা জনাইছোঁ। ধন্যবাদ। আৰু আজি আমি এওঁৰ গোটেই যিটো APSCৰ গোটেই যাত্ৰা পৰিক্ৰমাটো কেনেকৈ পঢ়িছিল, কোচিং লৈছিল নেকি বা গোটেই পঢ়াৰ কথাখিনি কেনেদৰে এই পৰ্যায়টো পালে সেই গোটেই কথাখিনি আমি আজি আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আমি আশা কৰিছোঁ। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ APSC যিটো পৰীক্ষা আপুনি উত্তীৰ্ণ হ'ল, এই পৰীক্ষাটো দিয়াৰ যিটো কথাটো মনলৈ প্ৰথমতে কেতিয়া কেনেকৈ আহিছিল এই কথাখিনি আমাৰ যদি থুলমূলকৈ আভাস এটা পাওঁ ভাল লাগিব। নমস্কাৰ। মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলপ পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ এইবাৰ যিসকল উত্তীৰ্ণ হ'ল সেই সকলোলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে যিসকল অলপমানৰ বাবে অনুত্তীৰ্ণ হ'ল তেওঁলোকক মই নিৰাশ হ'বলৈ তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ যে তেওঁলোক নিৰাশ হ'ব নালাগে। তেওঁলোকে দুগুণ উৎসাহেৰে অহাবাৰ পৰীক্ষাটো দিয়ক, তেওঁলোকে নিশ্চয় জীৱনত ভাল ফলাফল দেখুৱাব পাৰিব। আপুনি মোক সুধিছিল যে কেতিয়াৰ পৰা মোৰ মনলৈ আহিল। মোৰ এইটো এটা চাইল্ডহুড ড্ৰিম বুলি ক'লে ভুল নহয়। শৈশৱৰ পৰাই মোৰ এইটো আছিল। ক্লাছ 10ৰ পৰাই মই ভাবিছিলোঁ, কিন্তু তেতিয়া মই গম পোৱা নাছিলোঁ যে কি পঢ়িব লাগে, ক'ৰ পৰা কি পঢ়িব লাগে। কিন্তু মই 2015 চনত মই APSCৰ গাইডবুক এখন পঢ়িছিলোঁ আৰু মোৰ চিৰিয়াছ যিটো প্ৰিপাৰেশ্যন সেইটো মোৰ 2018 চনৰ জুলাইৰ পৰা ষ্টাৰ্ট হৈছিলে। আৰু আমি জানিলোঁ আপোনাৰ স্কুলীয়া জীৱনৰ কথা, ক'ত কেনেকৈ আৰম্ভণিটো হৈছিলে, স্কুলীয়া জীৱনৰ একদম প্ৰাথমিক পৰ্যায়ৰ পৰা এতিয়ালৈকে যি পঢ়িলে গোটেইখিনি। হয়, মই প্ৰাথমিক শিক্ষা পঢ়িছিলোঁ 2 নম্বৰ দগেবাৰ প্ৰাথমিক বিদ্যালয়। তাৰপিছত মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মঙলদৈ মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ত্ব বিভাগত মই মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছিলোঁ 2018 চনত। আৰু তাৰ পিছৰ পৰাই মই APSCৰ বাবে এটা চিৰিয়াছ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। আপুনি এজন অসমীয়া মাধ্যমৰ ছাত্ৰ আছিলে। হয়। গতিকে অসমীয়া মাধ্যমৰ পৰা APSC পৰীক্ষাত উত্তীৰ্ণ হোৱা কথাটো অকণমান মানে APSCত যিহেতু ইংৰাজীটোত থাকিলে যিহেতু ভাল বুলি চবে কয়, গতিকে অসমীয়া মাধ্যমৰ পৰা আপুনি প্ৰথমবাৰতে এইবাৰ প্ৰথমটো এটেম্প আছিলে, প্ৰথম এটেম্পতে আপুনি এইটো সফলতা অৰ্জন কৰিছে। গতিকে এইটো এটা ভাল লগা কথা। গতিকে ইয়াৰ আঁৰত থকা কথাখিনি আমি নিশ্চয় পাতিম। তাৰ আগতে আমি প্ৰিপাৰেশ্যনৰ কথাটো এতিয়ালৈ আহোঁ। প্ৰথম প্ৰিলিমছ আছিলে। প্ৰিলিমছ পৰীক্ষাটোত কেইখন পেপাৰ আছিলে? হয়, আমি যেতিয়া দিছিলোঁ 2018 চনৰ যিটো CCE বুলি কয়, সেইটোত আমাৰ প্ৰিলিমছত আমাৰ এখন GS পেপাৰ আছিলে আৰু এখন অপশ্যনেল পেপাৰ আছিলে। আৰু এইবাৰ APSCয়ে যিহেতু তাৰ প্ৰিলিমছৰ ষ্ট্ৰাকচাৰটো সলাই দিছে, গতিকে এইবাৰ অপশ্যনেল পেপাৰ নাই। তাত GS পেপাৰ 1, GS পেপাৰ 2 আছে, CSET-খন নতুনকৈ অন্তৰ্ভুক্ত কৰিছে। আৰু মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ, মই সৰু সুৰা কথাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। যেনে ধৰা হ'ল মই অসমৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। NCERT ক্লাছ 6ৰ পৰা 12লৈকে যিখিনি পাৰোঁ। মই অসমীয়া মাধ্যমতো পঢ়িছিলোঁ NCERT, যিহেতু মই অসমীয়া মাধ্যমৰ ছাত্ৰ আছিলোঁ, আৰু ইংৰাজী মাধ্যমতো মই পিছত পঢ়িছিলোঁ। প্ৰিলিমছত আপুনি কি কি কিতাপ লৈছিলে বাৰু? কি কি কিতাপ চাই আপুনি প্ৰিলিমছটো যিহেতু OMR থাকে বা অপটিকেল মাৰ্ক ৰিডাৰ থাকে, টিক চিন দিয়াটোহে থাকে, আৰু আপোনাৰ সময়ত নিগেটিভ মাৰ্কিংটো আছিলে নেকি সেই সময়ত? নাই, মোৰ বাৰত নিগেটিভ মাৰ্কিং নাছিল। এইবাৰ APSCয়ে নতুনকৈ অন্তৰ্ভুক্ত কৰিছে। এইবাৰ আহিছে। আৰু প্ৰিলিমছৰ সময়ত মই আচলতে প্ৰিলিমছ মেইনছ একেলগে পাই প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিছিলোঁ। কাৰণ আৰু আপোনালোকক মই সকলোকে কওঁ, যিসকলে ভিডিঅ'টো চাই আছে, যে আপোনালোকে যেতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে প্ৰিলিমছ আৰু মেইনছ পাই একেলগে প্ৰিপাৰেশ্যনটো কৰিব পাৰিলে ভাল। মই বস্তুটো ক'বলৈ চেষ্টা কৰিছোঁ। যেনে আপোনালোকে যদি চিপাহী বিদ্ৰোহৰ বিষয়ে পঢ়ে, তেতিয়া চিপাহী বিদ্ৰোহ যেতিয়া পঢ়ে আপোনালোকে তেতিয়া প্ৰিলিমছত তাৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইটো লক্ষ্য কৰিব। লগতে আপুনি যেতিয়া চিপাহী বিদ্ৰোহৰ কনচেপ্টটো পঢ়ি থাকে, তেতিয়া মেইনছত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আপোনালোকে সেইটো চাই ল'ব লাগে। বহুতে এইটো কৰে যে প্ৰিলিমছৰ কাৰণে বেলেগকৈ পঢ়ি লয়, প্ৰিলিমছটো ক্লিয়াৰ কৰাৰ পিছতে মেইনছৰ কাৰণে পঢ়িম, এনেকুৱা এটা ভাবি লৈ মানে পঢ়ে। গতিকে প্ৰিলিমছতেই যদি গোটেই মেইনছৰ কাৰণে পঢ়ি থাকে, প্ৰিলিমছটো এনেই ক্লিয়াৰ হয়, এনেকুৱাও কয় বহুতে। গতিকে আপুনি নিশ্চয় সেইটোৱে ক'ব।
মানে কথাটো এনেকুৱা যে প্ৰিলিমছ আৰু মেইনছ যদিহে আমি যিহেতু আমাৰ প্ৰিলিমছ আৰু মেইনছ দুয়োটাত আমাক জিকেটো লাগে, আমাক যিহেতু জেনেৰেল নলেজ লাগিবই, গতিকে আমি যেতিয়া জেনেৰেল নলেজৰ যিকোনো এটা টপিক পঢ়ি থাকোঁ, যিকোনো এটা ছাবজেক্ট, তেতিয়া আমি যদিহে আমি আগৰ প্ৰশ্নবিলাক প্ৰিলিমছ আৰু মেইনছৰ আগৰ প্ৰশ্নবিলাক চাওঁ, কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, সেই টপিকটো পঢ়ি থাকোঁতে আমি যদি প্ৰিলিমছ আৰু মেইনছ দুয়োটাই যদি একেটা সময়তে আমি ধ্যানত লওঁ বা আমি মনত ৰাখোঁ বোলে মেইনছৰ প্ৰশ্নটো আহিলে এনেকুৱাকৈ লিখিম, প্ৰিলিমছত MCQ আহিলে এনেকুৱাকৈ আহিব পাৰে হয়তো, গতিকে মই এনেকৈ ছল্ভ কৰিম, সেইটো যদি আমি তেনেকুৱা প্ৰিপেৰেশ্যনটো কৰোঁ, মই ভাবোঁ যথেষ্টখিনি সহায় হয়। মই নিজে তেনেকুৱাকৈ কৰিছিলোঁ। আপুনি প্ৰিলিমছ পাছ কৰাৰ পিছত মেইনছ পৰীক্ষালৈ কিমান সময় পাইছিলে? আমি প্ৰিলিমছ পাছ কৰাৰ পিছত মেইনছলৈকে আমাৰ ৰিজাল্টটো দিছিলে মাৰ্চত দিছিলে আৰু মেইনছ হৈছিলে আগষ্টত, গতিকে আমি 4 মাহমান সময় পাইছিলোঁ। সেই 4 মাহত গোটেই মেইনছৰ গোটেইখিনি প্ৰিপেৰেশ্যন কৰিব লগা হৈছিলে? গোটেইখিনি প্ৰিপেৰেশ্যন কৰিবলগীয়া হৈছিলে। আপোনাৰ সময়ত মেইনছৰ কি মানে পেপাৰ কি আছিলে? হয়, মোৰ সময়ত অপশ্যনেল 2খন আছিলে, GS পেপাৰ 1 এখন আছিলে আৰু এখন জেনেৰেল ইংলিছ আছিলে। আৰু সেইখিনি সময়ত আমি যিহেতু কম সময় পাইছিলোঁ, গতিকে আমি যথেষ্ট হাৰ্ডৱৰ্ক কৰিবলগীয়া হৈছিল, কষ্ট কৰিবলগীয়া হৈছিল। সেই কথাখিনি আমি জানিব বিচাৰিছোঁ, মানে এই যি আপুনি 4 মাহমান সময় পাইছিলে মাত্ৰ, সেই 4 মাহত গোটেই বিষয়খিনি গোটেইখিনি কিতাপ পঢ়িব লগা হৈছে, সময়টো কেনেকৈ মিলাই লৈছিলে গোটেইখিনি পঢ়িব? সেইটো হয়, সেইটো মানে মই হাৰ্ডৱৰ্কো কৰিছিলোঁ, লগতে যিটো এটা স্মাৰ্ট ষ্টাডি বুলি কয়, স্মাৰ্ট ষ্টাডি কৰিছিলোঁ। যেনে কিছুমান মই টপিক যেতিয়া পঢ়োঁ, মই মেইনছৰ বাবে যেতিয়া পঢ়িছিলোঁ, তেতিয়া যিমান পাৰোঁ সিমান মই শ্বৰ্টত তাত মই আণ্ডাৰলাইন কৰি থৈ দিছিলোঁ। এতিয়া ধৰি লওক আপোনালোকে যে মই ওমেন ডেভেলপমেণ্টৰ ওপৰত মই যেতিয়া এখন এছে বা মই জিকেৰ কাৰণে পঢ়িম, তেতিয়া মই গোটেইখিনি কথা কোনখিনি সময়ত কোনখিনি লিখিম, কেনেকৈ ইন্ট্ৰডাকশ্যন কৰিম, মাজৰখিনি কি থাকিব, কোনখিনি পইণ্ট সোমাম, মই থুলমূলকৈ মই বহীটোত লিখি থৈছিলোঁ, যাতে মোৰ মেইনছৰ সময়ত এনচাৰ ৰাইটিঙতে মোৰ যথেষ্টখিনি সহায় হয়। মানে আপুনি নোটছ বনাইছিলে? আৰু নোট বনাইছিলোঁ, কিন্তু মই নোট ইমান বেছি ছিষ্টেমেটিক কৰা নাছিলোঁ, যিহেতু অত্যন্ত কম সময়, 4 মাহ যথেষ্ট কম সময়, যিহেতু চিলেবাছখন যথেষ্ট ডাঙৰ হয়, যথেষ্ট বহল হয়, সেইবাবে মই স্মাৰ্ট ষ্টাডি কৰিছিলোঁ আৰু যিমান পাৰোঁ সিমান শ্বৰ্টকাটত পইণ্ট লিখি থৈছিলোঁ, যাতে মই মেইন এক্সামত লিখিব পাৰোঁ ভালদৰে। তদুপৰি মই আৰু এটা কাম কৰিছিলোঁ যে মেইনছৰ বাবে মই এনচাৰ ৰাইটিংটো প্ৰেক্টিছ কৰিছিলোঁ। মই লাষ্ট প্ৰায় 10 বছৰৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মই ছল্ভ কৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰিভিয়াছ ইয়েৰৰ যিখিনি কুৱেশ্যন পেপাৰ সেইখিনি ছল্ভ কৰিলে যথেষ্ট সুবিধা হয় পৰীক্ষা দিয়াৰ ক্ষেত্ৰত। নিশ্চয়। সেইটো হয়, বহুতে কয় সেইটো কথাটো। আৰু আপুনি কোচিঙৰ কথাটোলৈ আহোঁ, বহুতে কোচিং ল'ব বিচাৰে, মানে কিছুমানে কয় যে কোচিং ল'লে ভাল, কিছুমানে কোচিং নোলোৱাকৈও হয়, বহুতে কোচিং নোলোৱাকৈও মানে পাছ কৰিছে, কিছুমানে লৈ পাছ কৰিছে, এইটো এটা কনফিউজন থাকে, মানে কোনখিনি কেণ্ডিডেটে কোচিংটো ল'লে ভাল হয়, সেইটো আপুনি কৈ দিবনে? বা আপুনি কোচিং লৈছিলে নেকি, সেই বিষয়ে জনাবচোন। প্ৰথম কথা, মই কোনো ধৰণৰ কোচিং লোৱা নাছিলোঁ, কিন্তু মই যেতিয়া মেইনছ পাছ কৰিছিলোঁ তাৰপিছত মই এটা মোক ইণ্টাৰভিউ দিছিলোঁ, মেইন ৰিয়েল ইণ্টাৰভিউৰ আগত, আৰু সেইটো মই ভদ্ৰ IAS একাডেমীত দিছিলোঁ। কিন্তু মই ইণ্টাৰভিউৰ কথা কৈছোঁ, কিন্তু মই প্ৰিলিমছ আৰু মেইনছৰ বাবে মই কোনো ধৰণৰ কোচিং লোৱা নাই, আৰু অভাৰঅল মই কোচিং লোৱা নাছিলোঁ। মই মেইনছ পাছ কৰাৰ পিছত মই মোক ইণ্টাৰভিউ এটা দিছিলোঁ। আৰু কোচিঙৰ কথাটো আপুনি যিহেতু সুধিছে, মই ভাবোঁ যে যিসকল সঁচাকৈয়ে এগৰাকী বিষয়া হ'ব খোজে বা জীৱনত সফল হ'ব খোজে, যিসকলে খুব কষ্ট কৰে, নিয়মানুৱৰ্তিতা, ডিচিপ্লিন বা অত্যন্ত কষ্ট সাধনাৰ জৰিয়তে পৰীক্ষাটো পাছ কৰিব বিচাৰে, মই ভাবোঁ তেওঁলোকে কোচিং নল'লেও নিজে নিজৰ ষ্ট্ৰং পইণ্ট, উইক পইণ্টবিলাক ভালদৰে যেতিয়া বুজি উঠিব নিজক, তেতিয়াহ'লে মই ভাবোঁ কোচিং নল'লেও পাছ কৰিব পাৰিম। মই নিজেও পাছ কৰিছোঁ কোচিং নলোৱা। আপোনাৰ অপশ্যনেল ছাবজেক্ট কি আছিলে? মোৰ অপশ্যনেল পলিটিকেল চায়েন্স আছিল আৰু ছ'চিয়লজি আছিলে। আপোনাৰ সময়ত 2018ত অপশ্যনেল দুটা আছিলে, এতিয়াৰ যিটো নিয়ম তাতে এটা কৰি দিছে। হয়, অপশ্যনেল এটা কৰি দিছে। আপোনাৰ কি থকা বুলি ক'লে? পলিটিকেল চায়েন্স আৰু ছ'চিয়লজি আছে। অপশ্যনেল ছাবজেক্টটো যিটো চিলেকশ্যন কৰি লয়, তাত মানে বহুতে মানে এটা খেলিমেলি এটা থাকে, কিছুমানে অপশ্যনেলটো বেলেগৰ কথা শুনি লয়, পিছত যে অপশ্যনেলত মানে ৰিজাল্টটো বেয়া হৈ যায়। অপশ্যনেল ছাবজেক্টটো চিলেকশ্যনটো কেনেকৈ কৰি লয়, মানে কি ধৰণে অপশ্যনেল ছাবজেক্টটো নিজে কেনেকৈ গম পাব যে মই এইটো ল'লে বেছি ভাল হ'ব? এইটো আপুনি এটা বহুত ভাল প্ৰশ্ন কৰিছে। এইটো প্ৰশ্ন যেতিয়া আমি প্ৰিপেৰেশ্যন কৰোঁ, সেইটো কনফিউজন সকলোৰে থাকে পায়, কিন্তু যেতিয়া এখন অপশ্যনেল চুজ কৰিব লাগে, তেতিয়া প্ৰথম কথা চিলেবাছটো চাব লাগে, আৰু সেই ছাবজেক্টটোত কিমানখিনি দখল আছে বা কিমানখিনি ইণ্টাৰেষ্ট আছে, সেইটোৰ বিষয়ত বেছি গুৰুত্বপূৰ্ণ মানে ভূমিকা পালন কৰে। কাৰণ বহু ক্ষেত্ৰত এনেকুৱা হয় যে এতিয়া মই পলিটিকেল চায়েন্স বা ছ'চিয়লজি লৈছোঁ বুলিয়েই আপোনালোকে যে পলিটিকেল চায়েন্স ল'ব সেইটো কথা নহয়। যিহেতু আপুনি যদি বেলেগ অপশ্যনেল ছাবজেক্ট ভাল পায়, বেলেগ ছাবজেক্ট ভাল পায়, সেইটোৱে ল'ব। যিটো ছাবজেক্ট ভাল পায়, যিটো ছাবজেক্টত আপোনাৰ দখল বেছি, সেইটো ছাবজেক্ট ল'লে নিজৰ কমফৰ্টেবল হয়। তাৰপিছত আমি ইণ্টাৰভিউ বা ভাইভালৈ আহোঁ। ইণ্টাৰভিউ বা ভাইভাত আপোনাক কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিলে বা প্ৰস্তুতিটো কেনেকুৱাকৈ চলাইছিলে আপুনি ইণ্টাৰভিউৰ কাৰণে, সেই বিষয়ে জনাব। হয়, মোৰ ইণ্টাৰভিউটো আছিলে 11 নৱেম্বৰত আছিলে, আৰু ইণ্টাৰভিউৰ প্ৰস্তুতি সম্পৰ্কে যদি মই ক'ব লাগে, ইণ্টাৰভিউত নিজৰ বিষয়ে, নিজৰ গাঁওখন, নিজৰ জিলা, নিজৰ সংস্কৃতি
নিজৰ জিলাখনৰ ইতিহাস গোটেইখিনি কথা জানিব লাগে কেতিয়াবা তেওঁলোকে আৰু কি সোধে কোনো ঠিকনা তাত কোনো গেৰাণ্টি ল'ব নোৱাৰে আচলতে ইণ্টাৰভিউত কথা কোৱাৰ ওপৰত এটা গুৰুত্ব দিব লাগে নিজে যিটো কথা কোৱা হয় তাৰ ওপৰতে আকৌ প্ৰশ্ন কৰে নিশ্চয় হয় হয় আপুনি য'ত মানে আপোনাৰ উত্তৰটো যি জেগাত শেষ হ'ব সেইখিনিৰ পৰাই আৰম্ভ কৰে তেওঁলোকে তদুপৰি আপোনাৰ ব্যক্তিত্বটো ভাল হ'ব লাগিব আৰু বহুতে ভাবে যে মেইনছ পাছ কৰাৰ পিছত ইণ্টাৰভিউ প্ৰিপাৰেশ্যন কৰিম আচলতে সেইটো নহয় মই ভাবোঁ মোৰ এইটো ব্যক্তিগত অনুভৱ যে মানুহৰ যিটো ব্যক্তিত্ব সেইটো ক্ৰমশ আগবাঢ়ি গৈ থাকে প্ৰায় শৈশৱৰ পৰাই গতিকে যেতিয়াৰ পৰাই নিজকে এগৰাকী অফিচাৰ হ'ম বুলি ভাবে আপোনালোকে তেতিয়াৰ পৰাই মই ভাবোঁ অফিচাৰ হিচাপত যিটো ব্যক্তিত্ব যিটো চৰিত্ৰ যিটো কথা কোৱাৰ ষ্টাইল যিটো হয় যিটো দৃষ্টিভংগী থাকে যিটো চিন্তাধাৰাৰ বিকাশ সেইটো গঢ় দিয়া বা বিকাশ সাধন কৰাটো মই ভাবোঁ অত্যন্ত প্ৰয়োজন আপুনি এই গোটেই APSC পৰীক্ষাটো দিবৰ কাৰণে এটা নিশ্চয় এটা ইনস্পিৰেশ্যন এটা লাগে আপুনি ইনস্পিৰেশ্যনটো ক'ৰ পৰা পাইছিলে বা আপোনাক কোনোবাই আপোনাৰ এই সফলতাৰ আঁৰত কোনোবা ব্যক্তি আছে নেকি কাৰোবাৰ নাম ল'ব বিচাৰিব নেকি মোৰ সফলতাৰ আঁৰত আছে ভগৱানৰ আশীৰ্বাদ আছে মোৰ মা দেউতা মোৰ বাইদেউ মোৰ দাদা ভিনদেউ মোৰ শুভাকাংক্ষী মোৰ বন্ধু মোৰ শিক্ষাগুৰু সকলোৰে অৰিহণা আছে মোৰ প্ৰেৰণা মোৰ সৰুৰ পৰা মই এগৰাকী সফল বিষয়া হ'ব খোজোঁ আৰু বিষয়াৰ জৰিয়তে যিহেতু আপোনালোকে জানেই এগৰাকী বিষয়াই সমাজৰ বিকাশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইবাবে মই ভাবোঁ যে এগৰাকী বিষয়া হ'ব সেইবাবে খুজিছিলোঁ যে সমাজৰ বাবে মই যাতে সমাজৰ বিকাশৰ বাবে কাম কৰিব পাৰোঁ আৰু এটা কথা সুধিব আমাৰ ৰৈ গৈছিলে মানে যিটো ভাইভা তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে যদি অলপমান মনত আছে যদি দুটামান যদি কৈ দিয়ে হয় ভাল লাগিব আছে ভাইভাত মোক নিজৰ বিষয়ে সুধিছিল নিজৰ ঘৰখনৰ বিষয়ে সুধিছিল লগতে মোক জিলাৰ সংস্কৃতিৰ ওপৰত সুধিছিল মোৰ আমাৰ দৰং জিলা যিটো সংস্কৃতিত চহকী মোক নাঙেলী গীত এটাৰ বিষয়ে নাঙেলী গীত কি হয় বৰ্ণনা কৰিব দিছিলে যেতিয়া মই বৰ্ণনা ভালদৰে কৰিছিলোঁ তেওঁলোকে কৈছিল যে আমি বুজি পালোঁ কিন্তু যদি তুমি গাই শুনোৱা তেতিয়া বেছি ভাল লাগিব আপুনি গাই দিছিলে নিশ্চয় মই নাঙেলী গীত মোক গাবলৈ দিয়া হৈছিলে আৰু মই গায়ো দিছিলোঁ তেওঁলোকৰ আগত তদুপৰি মই আৰু কিছুমান কথা সুধিছিলে মোক ডিচিশ্যন মেকিঙৰ ওপৰত কুৱেশ্যন সুধিছিলে যদি আপোনাক বেয়া ঠাই এখনত আপোনাক যদি এপইণ্টমেণ্ট কৰোঁ তেতিয়াহ'লে আপুনি কেনেদৰে চম্ভালি ল'ব মই তেতিয়া ধুনীয়াকৈ খুব সুন্দৰভাৱে তেওঁলোকক বুজাই ক'বলৈ চেষ্টা কৰিছিলোঁ আৰু কথাখিনি কোৱাৰ ওপৰতে গোটেই নিৰ্ভৰ কৰে বা আপুনি আপোনাৰ যিটো বিহেভিয়াৰ বা ড্ৰেছ পোছাক কথা কোৱাৰ হেৰিটো ধৰণটো সেইখিনিও চাব লগা হয় গতিকে সেইখিনি আপোনাৰ আছে বুলি নিজে ভাবিছিলে নে পিছত প্ৰিপেৰেশ্যন কৰি ল'ব লগা আছিলে সেইখিনি মই আচলতে যেতিয়াৰ পৰা মই এগৰাকী বিষয়া হ'ম বুলি মনটো থিৰ কৰিছিলোঁ তেতিয়াৰ পৰা মোৰ ব্যক্তিত্ব মোৰ চৰিত্ৰ বা মোৰ কথা কোৱাৰ ষ্টাইল বা মোৰ চিন্তাধাৰাৰ বিকাশ ঘটাইছিলোঁ আৰু মই সেইবাবে মই ইণ্টাৰভিউৰ সময়ত মই যথেষ্টখিনি যদি মোৰ প্ৰথমবাৰ মোৰ জীৱনৰ ইণ্টাৰভিউ আছিলে কিন্তু মই তথাপিতো মোৰ ইমানখিনি মই কষ্ট কৰিবলগীয়া হোৱা নাই কাৰণ মই আগৰ পৰাই মই এইখিনি বিকাশ কৰিবলৈ মই আজি প্ৰায় 5 বছৰমান আগৰ পৰাই মই চেষ্টা কৰি আছিলোঁ আমি আৰু এটা কথা জানিব বিচাৰিছোঁ যে মাধ্যম কেতিয়াবা APSC পৰীক্ষাৰ কাৰণে হেঙাৰ হ'ব পাৰে নেকি যে ইংৰাজী মাধ্যমৰ ল'ৰা এজনে এতিয়াতো অসমীয়া মাধ্যমতো এখন লেংগুৱেজ পেপাৰ আহি গ'ল তেওঁলোকৰ কাৰণে সেইটো হেঙাৰ হ'ব পাৰে নেকি বা অসমীয়া মাধ্যমৰখিনি ইংৰাজী পেপাৰখন দিবৰ কাৰণে হেঙাৰ হ'ব পাৰে নেকি সেইটো প্ৰস্তুতি কেনেকুৱাকৈ চলাইছিল আপুনি যিহেতু অসমীয়া মাধ্যমৰ গতিকে আপুনি ইংৰাজীটো বা আপুনি পৰীক্ষাটো কেনেকুৱাকৈ লিখিছিলে অসমীয়া লিখিছিলে ইংৰাজী লিখিছিলে সেই বিষয়ে যদি অলপমান জনায় আচলতে মই ভাবোঁ কোনো ধৰণৰ মাধ্যম সফলতাৰ হেঙাৰ হ'ব নোৱাৰে প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল মই সৰুৰ পৰা মই গ্ৰেজুৱেশ্যন মই ৰাসায়নিক বিজ্ঞান বিভাগ মই অসমীয়াত মই পঢ়িছিলোঁ আৰু মই APSC কিন্তু মই মেইনছ ইংৰাজীত লিখিছিলোঁ মই ইংৰাজীটোৰ বিকাশৰ বাবে ডেভেলপ কৰিবৰ বাবে মই যথেষ্টখিনি কষ্ট কৰিছিলোঁ যেনে মই এছাম ট্ৰিবিউনখন পঢ়িছিলোঁ মই ইংৰাজী ইউটিউবত মই ভিডিঅ'বিলাক চাইছিলোঁ ইংৰাজী শুনিছিলোঁ ইংৰাজী ক'বলৈ চেষ্টা কৰিছিলোঁ লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ বাবে হয়তো মই ইংৰাজীত যথেষ্টখিনি মই ভাল ফলাফল দেখাবলৈ সক্ষম হৈছোঁ এতিয়া আপুনি কৈছে যে মাধ্যমটো কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু মই ভাবোঁ যে যিসকলে অসমীয়া মাধ্যমত পঢ়িছে তেওঁলোকে ধুনীয়াকৈ নিজকে অলপ বেছিকৈ প্ৰস্তুতি চলায় বা ৰাইজতকৈ বেছিকৈ যদি ইংৰাজীত বেছিকৈ টাইম দিয়ে তেতিয়াহ'লে মই ভাবোঁ তেওঁলোক কৃতকাৰ্য হ'ব পাৰিব আৰু আপুনি কৈছে যে লেংগুৱেজৰ এখন প্ৰশ্ন আহিছে নিশ্চয়কৈ APSC যিহেতু মেইনছত এইবাৰ এখন লেংগুৱেজৰ পেপাৰ আনিছে যিসকলে যিটো লেংগুৱেজতে আপোনালোক দুৰ্বল হয় আৰু সেই লেংগুৱেজটো যদি কম্পালচৰি হয় তেতিয়াহ'লে সেই লেংগুৱেজটো আপোনালোকে শিকি ল'লেই হ'ল ভালদৰে পঢ়ি ল'লেই হ'ল যত্ন কৰি ৰত্ন পায় গতিকে সকলোৱে যেতিয়া ভালদৰে পঢ়িব মইতো নাভাবোঁ যে অকৃতকাৰ্য হ'ব সকলোৱে কৃতকাৰ্য হ'ব মানে গোটেই APSC পৰীক্ষাটো গোটেই প্ৰিলিমছ বা মেইনছ দুয়োটা পাছ কৰিবৰ কাৰণে মূল মন্ত্ৰটো মেইন পইণ্টটো কোনখিনিত গুৰুত্ব দিব লাগে বিশেষকৈ হয় মই ভাবোঁ প্ৰিলিমছ আৰু মেইনছৰ বাবে বা অভাৰঅল APSCটো পাছ কৰিবৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাটো পাছ কৰিবৰ বাবে মই ভাবোঁ পঢ়িবতো লাগিবই আপোনালোক সকলোৱে পঢ়িব লাগিবই কিন্তু পঢ়াৰ পিছত প্ৰপাৰ ৰিভিজন
বহুতবাৰ ৰিভিজন কৰিব লাগে আৰু টেষ্ট কৰিব লাগে ফিলিমছৰ আগত আপোনালোকে MCQ বিলাক বা আপোনালোকে চলভ কৰিব ট্ৰাই কৰিব লাগিব মেইন প্ৰেক্টিছ কৰিব লাগিব কাৰণ আপোনালোকে বহুত পঢ়িলেও যদিহে আপুনি এক্সামৰ আগত ভালদৰে ৰিভিজন নকৰে তেতিয়াহ'লে আপোনালোকে মেইন পৰীক্ষা হলত গৈ আপুনি হয়তো কনফিউজ হৈ যাব পাৰে কাৰণ যিহেতু অপশ্যনবিলাক অত্যন্ত ক্ল'জ হয় কেতিয়াবা আপোনালোকে চাব যে অপশ্যন A B C D গোটেইটা পাই একে হয় পাই একে নিচিনাই গতিকে আপোনালোকে সেইটো তেতিয়াহে কৰিব পাৰিব যদিহে আপোনালোকে প্ৰপাৰ ৰিভিজন কৰিব হয় বহুতবাৰ ৰিভিজন কৰিব লাগে মই নিজে কৰিছিলোঁ 4-5 বাৰতকৈ বেছিকৈ কৰিব পাৰিলেতো আৰু ভাল গতিকে ৰিভিজন আৰু লগতে আগৰ বছৰৰ প্ৰশ্ন লগতে চিলেবাছ এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় এই তিনিটা মই ভাবোঁ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আপুনি মেইনছৰ সময়ত টাইম টেবুল বনাই লৈছিলে নেকি পঢ়াৰ বা কিমান সময় পঢ়িছিলে প্ৰতিদিনে মই তেনেকুৱা নিৰ্দিষ্ট কোনো টাইম টেবুল নাছিলে কিন্তু মই যিমান পাৰোঁ সিমানখিনি মই মোৰ সময়টো মই সঠিককৈ ব্যৱহাৰ কৰিব চাইছিলোঁ মই যত্ন কৰিছিলোঁ আৰু মই আগৰ প্ৰশ্নবিলাক আগতে মই ক'লোঁ এনচাৰ ৰাইটিংটো মই চাইছিলোঁ আৰু যিহেতু অত্যন্ত কম সময় আছিল 4 মাহ সময় পাইছিলোঁ মাজে মাজে মই কি কৰিছিলোঁ কিছুমান প্ৰশ্ন মই যিটো প্ৰশ্ন মই আগতে আহি গৈছে পৰীক্ষাত মই তেতিয়া মই চাওঁ মই লিখি নাচালে মই চাওঁ এইটো প্ৰশ্ন মই পাৰিম নে নোৱাৰিম বা পাৰিলেও ইন্ট্ৰডাকশ্যনত কি লিখিম মেইন বডিত কি লিখিম কনক্লুজনত কি লিখিম বা কোনখিনি কথা কেতিয়া লিখাটো উচিত হ'ব সেইটো কথা মই ঘৰতে ভাবি গৈছিলোঁ যিটোৰ বাবে মই মেইনছত এনচাৰ ৰাইটিঙৰ সময়ত মোৰ যথেষ্ট সহায় হৈছিলে আৰু আপোনালোকে গমে পায় যে আমাৰ সময়ত মেইনছত এইবাৰ নতুনকৈ 3 ঘণ্টাত আপোনালোকে 250 মাৰ্কছ লিখিব লাগিব কিন্তু আমাৰ দিনত 300 নম্বৰ আছিলে 3 ঘণ্টাত 300 নম্বৰ কৰাটো যথেষ্টখিনি এটা চেলেঞ্জিং হয় কিন্তু মই ধুনীয়াকৈ 3 ঘণ্টাত 300 নম্বৰ কৰিবলৈ সক্ষম হৈছিলোঁ মই এইটো অভ্যাসৰ বাবে আপুনি অভ্যাসটো কৰাৰ কাৰণে এইটো পিছত সহজ হৈ গৈছে সহজ আমি আহোঁ এতিয়া বুক লিষ্টৰ কথা আপুনি হিষ্ট্ৰী পলিটিকেল বা জিঅ'গ্ৰাফী গোটেইখিনিত কোনবোৰ কিতাপ পঢ়িছিলে গোটেই কিতাপৰ যদি নামখিনি কৈ দিয়ে অলপমান ভাল হ'ব নিশ্চয় হয় মই পলিটিৰ বাবে সকলোৱে জানে নিশ্চয় ইণ্ডিয়ান পলিটিৰ বাবে মই লক্ষ্মীকান্ত পঢ়িছিলোঁ আৰু ইকনমিক্সৰ বাবে 2খন কিতাপ আছে এখন আপোনালোকে যদি আপোনালোকৰ হাতত সময় বেছি আছে ৰমেশ সিং ছাৰৰ কিতাপখন পঢ়িব পাৰে কিন্তু মোৰ হাতত যিহেতু সময় কম আছিলে গতিকে মই সঞ্জীৱ বাৰ্মা ছাৰৰ কিতাপখন পঢ়িছিলোঁ আৰু গোটেইখিনিৰে মই NCERT-খিনি পঢ়িছিলোঁ পলিটি NCERT কিতাপখিনি বহুত গুৰুত্বপূৰ্ণ যথেষ্টখিনি গুৰুত্বপূৰ্ণ কাৰণ তাত আপুনি বেছিক কনচেপ্টটো খুব ষ্ট্ৰং কৰিব পাৰে আৰু বেছিক কনচেপ্টটো এইবিলাক পৰীক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয় বেছিক কনচেপ্টটো নহ'লে আপোনালোকৰ পৰীক্ষাটোত যথেষ্টখিনি প্ৰব্লেমৰ আমাৰ যিখিনি চেবাৰ কিতাপ আছে চেবাৰ কিতাপ হয় সমাজ বিজ্ঞানৰ যিখিনি হিষ্ট্ৰী সেইখিনিও বেছি দৰকাৰী হয় দৰকাৰী হয় তাৰপিছতে মই পলিটিৰ বাবে লক্ষ্মীকান্ত ইকনমিকৰ বাবে মই সঞ্জীৱ বাৰ্মা ছাৰৰ কিতাপখন পঢ়িছিলোঁ মই জিঅ'গ্ৰাফীৰ বাবে মই NCERT ক্লাছ 11 আৰু 12ৰ কিতাপ 4খন আছে টোটেল বহুত ভালকৈ পঢ়িছিলোঁ লগতে মই ক্লাইমেটখিনি পঢ়িবৰ বাবে GC লিয়ং ছাৰৰ কিতাপখন পঢ়িছিলোঁ মই পৰিৱেশৰ বাবে মই শংকৰ IAS ছাৰৰ কিতাপখন পঢ়িছিলোঁ মই কাৰেণ্ট এফেয়াৰ্ছৰ বাবে মই ভিজন IASৰ মাথলি যিখন মেগাজিন ওলায় সেইখন পঢ়িছিলোঁ লগতে মই ষ্টাডি আইকুৰ ভিডিঅ'বিলাক চাইছিলোঁ IAS বাবাৰ ভিডিঅ' চাইছিলোঁ মানে আপুনি অনলাইন চ'ৰ্চো অনলাইন চ'ৰ্চ কৰিছিলোঁ হয় মই অনলাইন চ'ৰ্চ কৰিছিলোঁ মই IAS বাবা চাইছিলোঁ লগতে অনলি IAS বুলি এটা ইউটিউব চেনেল আছে ভাল হয় তেওঁলোকৰো মই কাৰেণ্ট এফেয়াৰ্ছটো চাইছিলোঁ ষ্টাডি আইকিউ চাইছিলোঁ হয় এইখিনি অনলাইন চ'ৰ্চ সকলোৱে আচলতে হেৰি কৰে গোটেইখিনি চায়ে এইখিনি লগতে এখন আপোনালোকৰ অক্সফৰ্ড যিখন এটলাছ থাকে যিখন ভূচিত্ৰাৱলী বুলি কওঁ সেইখন যথেষ্টখিনি প্ৰয়োজন আছে কাৰণ কোনখন দেশৰ অৱস্থিতি ক'ত কোনখন ঠাই ক'ত আছে সেইখিনি জনাটো বা কোনটো নদী ক'ত আছে জনাটো অত্যন্ত প্ৰয়োজনীয় আৰু আমি ইয়াৰ মাজতে আপোনালোকৰ মাজৰ পৰা বহুতে প্ৰশ্ন কৰিছিলে আমি পোষ্ট কৰিছিলোঁ যে এছপিয়াৰেণ্ট যিখিনি গ্ৰুপ আছে APSCৰ ভৱিষ্যতে দিব বা প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ মাজৰ পৰা বহুতে আমাৰ জৰিয়তে ওলৈ প্ৰশ্ন কিছুমান পঠাইছিলে আমি সেইখিনি প্ৰশ্ন ল'বলৈ যত্ন কৰিছোঁ আৰু গোটেই প্ৰশ্নখিনি লোৱাটো হয়তো সম্ভৱ নহ'ব তাৰ মাজৰ পৰা যিখিনি খুব গুৰুত্বপূৰ্ণ সেইখিনি প্ৰশ্ন আমি ল'বলৈ যত্ন কৰিম ৰাজু ডেকাই এটা প্ৰশ্ন কৰিছিলে যে অপশ্যনেল পেপাৰ কোনটো ল'লে বেছি সুবিধা হ'ব আমি ইতিমধ্যে সেইখিনি পাতিছোঁহে তেওঁ বহুতকেইটা প্ৰশ্ন একেলগে কৰিছে প্ৰশ্নবোৰ কি মাধ্যমত আহে এই কথাটো আমি এতিয়ালৈ পতা নাই এই কথাটো কৈ দিব প্ৰশ্নটো ইংৰাজী মাধ্যমতে আহে আৰু পেপাৰ কি থাকিব বা মুঠ নম্বৰ কিমান এইখিনি কথা জানিব বিচাৰিছিল আৰু কিমান নম্বৰ পালে মানে চিলেক্ট হয় ফাইনেল যিটো চিলেকশ্যন প্ৰচেছ সেইটোৰ বিষয়ে জানিব বিচাৰিছিল মানে কি এটা মানে সেই কথাটো জানিব বিচাৰিছে হয় ধন্যবাদ প্ৰশ্নটোৰ বাবে এতিয়া প্ৰথম প্ৰশ্নটো মই আপোনাৰ লৈছোঁ যে আপোনালোকে সুধিছে যে প্ৰশ্নটো কি মিডিয়ামত আহে ইংলিছ মাধ্যমতে আহিব প্ৰশ্নটো আৰু লগতে কোনটো অপশ্যনেল ল'লে বেছি ভাল বুলি কৈছে আচলতে অপশ্যনেলটো মই আগতে কৈছোঁ যে নিজৰ ইণ্টাৰেষ্ট আৰু নিজৰ দখলৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া মই পলিটিকেল চায়েন্স যিহেতু মই
গ্ৰেজুৱেশ্যন পলিটিকেল ছায়েন্সত কৰিছিলোঁ সেইবাবে মই ছাবজেক্টটো ভাল পাওঁ আৰু মোৰ দখলো আছে যথেষ্টখিনি সেইবাবে মই পলিটিকেল ছায়েন্স লৈছিলোঁ এতিয়া আপোনাৰ কোনটো ছাবজেক্ট বেছি ভাল লাগে বা দখল আছে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব লগতে আপুনি অপশ্যনেলৰ আপুনি চিলেবাছখন চাই ল'ব এবাৰ ভালদৰে চাই লৈ আপুনি কোনখিনি বা কোনটো ছাবজেক্টত বেছি দখল আছে বা ইণ্টাৰেষ্ট আছে সেইটো আপুনি নিজে নিজে এইটো ভাবিব লাগিব চিলেবাছত বহুতকেইটা ছাবজেক্ট আছে তাৰ পৰা যিটো নিজৰ কমফৰ্টেবল আৰু এই পৰীক্ষাটোৰ বাবে কিন্তু নিজে নিজৰ ষ্ট্ৰং পইণ্ট উইক পইণ্টবিলাক চাব লাগে এতিয়া মই যদি কওঁ আপোনাৰ পলিটি বেছিকৈ পঢ়ক কিন্তু আপোনালোকে যদি পলিটি বেছি ভালকৈ জানে তেতিয়াহ'লে পলিটি পঢ়াটো ইমান কথা নাই কম সময় দিলে হৈ যাব হয় গতিকে এই পৰীক্ষাবিলাকত আপোনাৰ সম্পূৰ্ণ আপোনাৰ নিজকে নিজে ইভেলুৱেট কৰিব পাৰিব লাগিব মূল্যায়ন কৰিব পাৰিব লাগিব আপুনি কোনটোত ষ্ট্ৰং কোনটো টপিকত ষ্ট্ৰং কোনটো ছাবজেক্টত আপুনি উইক গতিকে যিটো ছাবজেক্ট আপুনি দুৰ্বল বেছিকৈ সময় দিব লাগিব যিটো ষ্ট্ৰং অলপ কম টাইম দিলেও কোনো কথা নাই যিটো আপুনি আগৰ পৰাই জানে এই একেখিনি প্ৰশ্নয়ে শেৱালী কলিতা শংকৰ কলিতা আৰু চাহাৰ আলীয়েও কৰিছিলে গতিকে আমি উত্তৰটো পালোৱেই তাৰপিছত মীনাক্ষী হাজৰিকাই জানিব বিচাৰে যে অপশ্যনেল পেপাৰ যিটো ল'ব সেইটো মানে ফৰ্ম ফিল আপ কৰোঁতেই দি দিব লাগে নে পিছত কৰিলে হয় সেইটো কথা সেইটো হয় সেইটো ফিলিমছৰ সময়ত নহয় সেইটো মেইনছৰ সময়ত লাগে মেইনছত আকৌ বেলেগকৈ মানে ফৰ্ম ফিল আপ কৰিব লাগে তেতিয়া মানে অপশ্যনেল ছাবজেক্টটো দিব লাগে তাৰপিছত গোবিন্দ বৰুৱাই এটা কথা জানিব বিচাৰে তেওঁ লখিমপুৰৰ পৰা লিখিছে APSCৰ সকলো পেপাৰ ইংলিছ মিডিয়ামত লিখিব লাগিব নেকি নহয় আচলতে সেইটো অসমীয়া মাধ্যমত পৰীক্ষাটো দিব পাৰি নে ইংৰাজী পেপাৰখন ইংৰাজীতে লিখিব ইংৰাজী পেপাৰখন ইংৰাজীত লিখিবই লাগিব বাকীখিনি পাৰি কিন্তু আমাৰ অসমীয়াত কি হয় এটা প্ৰব্লেম যে ষ্টাডি মেটেৰিয়েলছ বহুত বেছি পোৱা নাযায় হয় সেইটোৰ বাবে সেইটো এটা অসুবিধা হয় আৰু মই এইখিনিতে ক'ব বিচাৰোঁ যে আপোনালোকক এনেও ভাষাটো এনেও প্ৰয়োজন ইংৰাজী বুলি নহয় আপোনালোকে যদি পাৰে আন্তঃৰাষ্ট্ৰীয় ভাষা যদি আৰু বেছি জানে তেতিয়াতো আৰু ভাল কথা গতিকে আমি বহুতে এইটো কথা কৈ থাকে মোকো কৈ থাকে যে অসমীয়াত লিখিব পাৰি নাই মই আপোনালোক সকলোকে এটা কথাই কওঁ যে আপোনালোকে ইংৰাজীয়ে হওক বা বেলেগ ভাষা যিমানে জানে সিমানে ভাল গতিকে আপোনালোকে শিকি লোৱাটো বেছি ভাল বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ কিন্তু অসমীয়াটো লিখিব পাৰে অসমীয়াটো লিখিব প্ৰণৱজ্যোতি কোঁৱৰে জানিব বিচাৰিছে তেওঁ মৰিগাঁৱৰ পৰা লিখিছে APSCৰ কাৰণে কি কি কিতাপ পঢ়িব লাগে ইতিমধ্যে ক'লে তেওঁ যদি আপোনাৰ ভিডিঅ'টো চাইছে গম পাব ভাগ্যশ্ৰী পৰাশৰে সুধিছে মোৰ নাম ভাগ্যশ্ৰী পৰাশৰ মই জানিব বিচাৰিছোঁ যে আমি এছামিছ মিডিয়ামত দিব পাৰিম নেকি গতিকে এইটো ক'লে এছামিছ মিডিয়ামত ক্লিয়াৰ কৰিছে নেকি তেওঁ কোনোবাই জানিব বিচাৰিছে মানে উদাহৰণ আছে নেকি এতিয়ালৈকে মই সেইটো জ্ঞাত নহয় কিন্তু মই কিন্তু সৰুৰ পৰা অসমীয়াত পঢ়িয়ে মই কিন্তু ইংৰাজীত লিখিয়ে পাছ কৰিছোঁ গতিকে আপোনালোকে ভাবক আপোনালোকে যদি চেষ্টা কৰে তেতিয়াহ'লে নিশ্চয়কৈ পাৰিব তেওঁ মানে প্ৰস্তুতি চলাই আছে অসমীয়াত দিয়াৰ কথা ভাবিছে তেওঁ যদি মানে কোনোবা পাছ কৰা উদাহৰণ আছে মই জ্ঞাত নহয় যিহেতু মই সম্পূৰ্ণৰূপে জ্ঞাত নহয় মই এতিয়া প্ৰকাশ কৰিব নোৱাৰিম জোনালী শইকীয়াই কি কি কিতাপৰ পঢ়িছিল সুধিছে এইটো আমি ইতিমধ্যে আলোচনা কৰিছোঁৱে তাৰপিছত হিতেশ দাসে সুধিছে চব ছাবজেক্টবোৰৰ টপিকবোৰ কিদৰে চিলেক্ট কৰিছিল প্ৰশ্নটো বহুত এটা ক্লিয়াৰ নহয় এটা ছাবজেক্ট বহুত ফাষ্ট হয় বহুত বহল হয় চ' টপিক চিলেক্ট কৰি পঢ়াটো বেষ্ট আৰু সকলোৱে এইটোৱে কৰে চ' এইটোৰ টিপছ লাগিছিলে হিতেশ ফ্ৰম বকো এতিয়া চাওক এটা সৰু ভিডিঅ'ত গোটেইখিনি কথা APSC সংক্ৰান্তীয় কোৱাটো সম্ভৱ নহয় বহুত যথেষ্টখিনি দীঘলীয়া হৈ যাব এইটো টিপছ যিটো টপিক চিলেকশ্যনৰ কথা কৈছে তাৰপিছতে হাউ টু ৰাইট এ গুড এনচাৰ ভালদৰে কেনেকৈ উত্তৰ লিখিব লাগে হাউ টু ৰাইট এ গুড ইন্ট্ৰডাকশ্যন কেনেকৈ লিখিব লাগে কেনেকৈ সামৰণি কৰিব লাগে মেইন বডিত কি থাকিব লাগে কেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব কোনটো টপিক কেনেদৰে পঢ়াটো উচিত সেই গোটেইখিনি কথা এটা সৰু ভিডিঅ'ত কোৱাটো সম্ভৱ নহয় বা অসুবিধাও হয় গতিকে আমি পিছৰ ফালে নিশ্চয় এইটো প্ৰশ্ন ল'ম কিন্তু আপোনালোকে এটা কথা মই কওঁ এইখিনিতে যিহেতু টপিকটো চিলেকশ্যনৰ কথা সুধিছে আপোনালোকে এইটো কথা আপোনালোকে চিলেবাছখন চাই ল'ব ভালদৰে আৰু আপোনালোকে আগৰ প্ৰশ্নবিলাক আগলৈ ভালদৰে চাই লওক আপোনালোকে APSC হওক বা UPSC হওক প্ৰশ্নবিলাক আগতে চাই লওক প্ৰশ্নবিলাক যেতিয়া আপোনালোকে চাব তেতিয়া আপোনালোকে নিজে গম পাব যে কোনটো টপিকৰ পৰা বেছি প্ৰশ্ন আহি আছে আৰু তেনেকুৱা হিচাপত আপোনালোকে নিজে ধুনীয়াকৈ বুজি লৈ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰাটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰখিনি চালে মানে ধাৰণা এটা হৈ যায় কিন্তু কেতিয়াবা কি হৈ যায় যে বেছিভাগ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত থকা টপিক এটা নতুনকৈ আপোনাৰ বাৰত হয়তো প্ৰশ্নটো আহি যাব পাৰে চ' আমি যদি প্ৰতিটো সময়ত যদি আমি টপিক চিলেকশ্যনত বেছি গুৰুত্ব দিওঁ আমি বিষয়বস্তুৰ গভীৰতালৈকে নোসোমাই আমি যদি অকল টপিকটো চিলেকশ্যন কৰাতে বেছি গুৰুত্ব দিওঁ তেতিয়াহ'লে যদি সেই টপিকটোৰ ওপৰত যদি পৰীক্ষাত প্ৰশ্নটো নাহে তেতিয়া নিশ্চয় আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব সেইবাবে মই ভাবোঁ যে আমি এটা থ'ৰ' ষ্টাডি বুলি যিটো কয় এটা গভীৰ যিটো অধ্যয়ন সেইটো গভীৰ অধ্যয়নটো থকাটো থাকিলে ভাল আৰু বাপুতি কোঁৱৰে জানিব বিচাৰিছে তেওঁ লখিমপুৰৰ পৰা লিখিছিলে APSCৰ কি কি কিতাপ পঢ়িব লাগে সেইটো আমি ক'লোৱেই সোণেশ্বৰ দাস
তেওঁ ৰঙিয়াৰ পৰা লিখিছিলে ইংলিছ মই ভালদৰে নাজানো, তই ইংলিছত মানে দুৰ্বল, মই এছামিছ মিডিয়ামত APSC দিব পাৰিমনে, কুৱেশ্যন পেপাৰ এছামিছত আহে নেকি, এই বিষয়ে জানিব বিচাৰিছিলে। এইটো কৈছে ইতিমধ্যে আমি প্ৰশ্ন এটাৰ উত্তৰ কৰিছোঁৱেই আৰু আপোনালোকক জনাই থওঁ যে ময়ো আৰম্ভতে ইংৰাজীত ইমান ভাল নাছিলোঁ, যিহেতু মই অসমীয়া মাধ্যমৰ ছাত্ৰ, কিন্তু কষ্ট কৰিছোঁ, সদায় ইংৰাজী পঢ়িছিলোঁ, ইংৰাজী শুনিছিলোঁ আৰু ইতিমধ্যে মই কৈছোঁৱে কথাটো। গতিকে ময়ো ইংৰাজীত ভাল নাছিলোঁ। গতিকে আপোনালোক যদিহে ইংৰাজীত দুৰ্বল তেতিয়াহ'লে মনটো দুৰ্বল নকৰিব, আপোনালোকে দুগুণ উৎসাহত সাহসত যুঁজখন আৰম্ভ কৰক, দেখিব আপুনি সফল হৈছে, আপুনি কৃতকাৰ্য লাভ কৰিছে। গতিকে আমি APSCৰ গোটেই কথাখিনি থুলমূলকৈ পাতিলোঁ, কম সময়ত গোটেইখিনি পতাটো সম্ভৱো নহয়। গতিকে পৰৱৰ্তী সময়ত আমি আকৌ কেতিয়াবা লগ হ'ম, আকৌ কথা আপোনালোকৰ প্ৰশ্নখিনিও ল'ম, আকৌ কেতিয়াবা কথা পাতিম। গতিকে আজি আমি ভিডিঅ'টো শেষ কৰিব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আপোনাকো আমাক ইমানখিনি সময় দিয়াৰ কাৰণে বিশেষ ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতৰ যি কৰ্মজীৱন আৰম্ভ হ'ব তাৰ বাবে আগতীয়াকৈ আপোনাক বহুত বহুত শুভকামনা জনাইছোঁ। আপোনাৰ যি আশা সপোন সেইখিনি সাৰ্থক হওক সেয়া আমি কামনা কৰিছোঁ। আৰু আমাক আজিৰ ভিডিঅ'টো নিৰ্মাণ কৰাত জিষ্ণুনন্দন কলিতা আৰু ভৰত দাস কাকতিয়ে সহায় কৰিলে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। একেবাৰে শেষত আপুনি চমুকে দৰ্শকসকলক কিবা ক'ব বিচাৰিবনে? হয়, মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ ঘৰত আহিছে, মোৰ ভিডিঅ'টো কৰিলে, মোক উৎসাহিত কৰাৰ বাবে মই যথেষ্টখিনি সুখী হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই সদশেষত পুনৰ এবাৰ এটা কথাই ক'ম যে আপোনালোকে কষ্ট, ধৈৰ্য, এই পৰীক্ষাটোত যথেষ্টখিনি ধৈৰ্য লাগে, যিহেতু গমে প্ৰায় 2 বছৰ লাগি, আমাৰে 2 বছৰ লাগি গৈছিলে। গতিকে যথেষ্টখিনি কষ্ট, ধৈৰ্য, সাহস, লগতে আত্মবিশ্বাসৰ যথেষ্টখিনি প্ৰয়োজন হয়। গতিকে আপোনালোকে এইখিনি সমল হিচাপে লৈ আপোনালোকে পঢ়া শুনা কৰক, ভালদৰে সদায় পঢ়ক। এটা কথা মনত ৰাখিব, সকলোৱে বহুতে সোধে যে কেইঘণ্টাকৈ পঢ়িছিল, তাতকৈও বেছি গুৰুত্বপূৰ্ণ যে আপোনালোকে কিমানখিনি গুৰুত্ব সহকাৰে পঢ়িছিল। লগতে আপুনি যদি এসপ্তাহত 10 ঘণ্টাকৈ পঢ়িলে তাৰপিছত আৰু যদি 2 মাহমান আপুনি একেবাৰে নপঢ়ে, তেতিয়াহ'লে তেনেকৈতো নহ'ব। গতিকে আপোনালোকে সদায় নিয়মিতভাৱে অধ্যয়ন কৰক, অলপ কম সময়ৰ বাবে হ'লেও নিজক সময় উলিয়াই পঢ়া শুনাত বেছি গুৰুত্ব সহকাৰে পঢ়ক, মনোযোগ দি পঢ়ক, সকলোৱে পাৰিব। শেষত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথাই কওঁ যে সকলোৱে পাৰিব, মই যদি পাৰিছোঁ বা আমাৰ যিসকল উত্তীৰ্ণ হ'ল তেওঁলোকে যদি পাৰিছে, আপোনালোকে নোৱাৰাৰ কোনো কাৰণ নাই, আপোনালোকে পাৰিব। ধৈৰ্য ধৰক, সাহসেৰে আগুৱাই গৈ থাকক। ধন্যবাদ। নমস্কাৰ জনাইছোঁ সকলোকে, ধন্যবাদ।